লাইট জ্বলি থকা মানে বহুত দেখলি পূজাৰ ফিলিংছটো আহে গাইছ। তো হেল্ল' গাইছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে আজি যাই আছোঁ আমি নিতান্তত লক্ষী পূজা চাবা, মানে পালোৱে আৰু বেছি দূৰ নাই। তো আপোনালোকক চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। মানে বৰ্তমান নিতান্তত লক্ষী পূজা য'ত হৈ আছে তালৈকে যাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ ৰ'ব। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো মানে গাইছ আহি পালোৱে আৰু এনেহেন গাইছ লাইট জ্বলি থকা মানে বহুত দেখলি পূজাৰ ফিলিংছটো আহে গাইছ। আৰু আগত এখন ৰাজতিলক থিয়েটাৰৰ গেট। আপোনালোকৰ যদি সৰু চলি বা মানে সৰু চলি উঠা খোজে তেনেহ'লে ইয়াতে গাইছ উঠবা পাৰে, চব মজাকৈ বান্ধি থৈছি। অঁ ভাই প্ৰাইচ কেনে ইয়াতে? প্ৰাইচ কেনে? 50 টকা। তো বাছ 50 টকাত উঠবা পাৰে। কেইবাক? 15 বাক। 50 টকাত গাইছ মানে 15 বাক। মজা হেৰি গাইছ। দে আৰু গাইছ চাই থাকক ভিডিঅ'টো। আমি নৰো না সৰু চলি কাৰণে ভাল না দে আৰু গাইছ অলপমান বুদ্ধা হং ৰ'ব। মানুহ আনে না বৰষুণত ধৰি? ঠিকে আছে। তো গাইছ মানে বৰষুণত ধৰি চেল কম এবাৰি হ'ব। কালি লক্ষী পূজা চাই আহিলোঁ, নিতান্তত মজাকৈ বনাইছি আৰু মানে কি ক'ম আৰু একদম মজাকৈ বনাইছি। তো কালি মানে আহোঁতে ৰাতিয়ে হ'ল, সেইকাৰণে আৰু মানে ভিডিঅ'টো শেষ কৰা নহ'ল। তো আজি নেক্সট ডে, আজি ভাবিলোঁ যে আজিয়ে ভিডিঅ'টো শেষ কৰি দিওঁ। তো ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি চেনেলটো কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো চাবস্ক্ৰাইব কৰি দিব গাইছ, মানে এতিয়া কৰিতো মাৰি দিব গাইছ। তো বাই বাই গাইছ, দে যা তো যা, ময়ো যাওঁ ঘৰত দে।